নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম আপোনালোকক মই এটা নতুন ভিডিঅ'লে। মই এই ভিডিঅ'টো সেই সকলৰ বাবে বনাইছো যিয়ে অসমীয়া সংস্কৃতি বা অসমীয়া ৰাসলীলাক এটা বহুৱালীৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এওঁ কোনো নামঘৰত ভাও কৰি থকা ভাৱৰীয়া নহয়, এওঁ হৈছে দৰ্শক। গতিকে তেওঁ নিজৰ মনোৰঞ্জনৰ বাবে বা ফূৰ্তিৰ বাবে এয়া কৰাটো স্বাভাৱিক। কিন্তু গাটো অলপ বেয়া হৈ থকাৰ কাৰণে ইমান দিনে ভিডিঅ' বনাব পৰা নাছিলোঁ। ভিডিঅ' বনাম বুলি ভাবিহে আছিলোঁ। তেনেতে যোৱাকালি ৰাতি মই এটা ভিডিঅ' দেখিলোঁ, য'ত বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট ওৰফে মোহনে আৰু মুকুতা দাই গুৰুজনাৰ অপূৰ্ব সৃষ্টিক যেনেদৰে তেওঁলোকে বহুৱালীৰ ৰূপ দিছে, সেই ভিডিঅ'টো দেখি মোৰ বহুত দুখ লাগিলে। মোহন আমাৰ সকলোৰে প্ৰিয়। তেওঁ বহুত ধুনীয়া ধুনীয়া কৌতুকীয় অভিনয় কৰি আহিছে, যিয়ে আমাক বহুত মনোৰঞ্জন দিয়ে। কিন্তু ধৰ্মীয় সাজ পৰিধান কৰি এনেধৰণৰ কাৰ্যকলাপ কৰাটো বহুত বেয়া হৈছে। গতিকে আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত উপায়েৰে মানুহক মনোৰঞ্জন দিব পৰা যায়, কিন্তু আমাৰ সংস্কৃতিক লৈ এনেধৰণৰ বহালি কৰাটো মুঠেই গ্ৰহণযোগ্য নহয়। মাৰিলে কালা ইয়াত মাৰিলে আৰু এইকেইটা মদাহীকেইটাক কোনে বাৰু এয়া ভাও কৰিবলৈ দিছে? গুৰুজনাৰ অপূৰ্ব সৃষ্টি, অসম আৰু অসমীয়াৰ আৱেগ, আমাৰ এই কলা সংস্কৃতি। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে তেওঁ ধৰ্মীয় সাজ পৰিধান কৰি কেনেধৰণৰ মন্তব্য কৰিছে। ফটোখন তেতিয়াহে ভাল হ'ব। যদি আপোনালোকে ভাও কৰিব নোৱাৰে নকৰিব, কিন্তু এনেধৰণে বিকৃত ৰূপত প্ৰদৰ্শনো নকৰিব। এইখন শংকৰ ৰাজানৰ দেশ, এইখন বীৰ লাচিতৰ দেশ। আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে যিখিনি আমাক শিকাই থৈ গৈছে বা যিখিনি দি থৈ গৈছে সেইখিনি অতুলনীয়। কিন্তু এয়া কি? এয়া অসমীয়া ৰাসলীলা নে বহুৱাৰ বহুৱালী? এইগৰাকী গোপিলে মন কৰক, তেওঁ স্কাৰ্ট পিন্ধি ওলাইছে। সাজ সজ্জাৰ অভাৱ। অসমীয়া কিমান ধুনীয়া ধুনীয়া সাজ আছে, কিমান কাপোৰ আছে, ৰিহা মুগা, সেইবোৰ পৰিধান কৰাৰ পৰিৱৰ্তে তেওঁ স্কাৰ্ট পিন্ধি ওলাইছে। ইয়াতকৈ আৰু লজ্জাজনক কিবা হ'ব পাৰে নেকি? অসমীয়া ৰাসলীলাটো টিকটকাৰৰ প্ৰৱেশ ঘটিছে। কিন্তু গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ ৰাসলীলাক লৈ এনেধৰণৰ কাৰ্যকলাপ কৰাটো কোনো দিশৰ পৰা এজন অসমীয়া হিচাপে মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। গতিকে কথাটো মনত ৰাখিব। গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যদি আপুনিও আমাৰ অসমীয়া সংস্কৃতিক ভাল পায়। যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।